স্টুডেন্টস, তো আমি যোৱা ক্লাছত কি কৰিছিলোঁ, ছ'চিয়েল সায়েন্স এক্সেলেটৰ লাষ্ট ক্লাছ আছিল আমাৰ। সেইটো আমি কি কৰিছিলোঁ, মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ যি ধাৰা, প্ৰস্তৰ যুগ মানে আদি প্ৰস্তৰ যুগ, মধ্য প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ বিষয়ে এটা ধাৰণা আমি লৈছিলোঁ। ইয়াৰ পিছত আমি কৈছিলোঁ যে নেক্সট ক্লাছত আমি কি কৰিম, সিন্ধু উপত্যকা সভ্যতা যি আছে তাৰ আমি ডিছকাছ কৰিম। তো আজি ক্লাছত আমি প্ৰাচীন নগৰীয় সভ্যতাবিলাকৰ বিষয়ে অলপ ডিছকাছ কৰিবলৈ গৈ আছোঁ। তো চোৱা, প্ৰাচীন কালত কি হৈছিল, প্ৰাচীন কালত সাধাৰণতে মানুহে জলাশয়ৰ আশে পাশে বাসস্থান বনাবলৈ আৰম্ভ কৰিছিল আদিম মানৱসকলে। কাৰণ পানী আছিল অতিকৈ প্ৰয়োজনীয় এটা বস্তু। পানীৰ অবিহনে কি কৰিব নোৱাৰে, কোনো মানুহে ছাৰ্ভাইভেল কৰিব নোৱাৰে, জীৱন যাপন কৰিব নোৱাৰে। আৰু সেই গতিকে তেওঁলোকে যি ঠাইত স্বচ্ছ পানী পোৱা গৈছিল, স্বচ্ছ পানীৰ যি ঠাই আছিল তাৰ ওচৰতে কি কৰিছিল, নিজৰ ঘৰবোৰ বনাই থাকিবলৈ আৰম্ভ কৰিছিল, বাসস্থানবোৰ। সেয়েহে আমি কি দেখা পাওঁ, প্ৰাচীন কালৰ যিবিলাক সভ্যতা, প্ৰাচীন সভ্যতাবিলাক কি সাধাৰণতে নদীৰ পাৰত গঢ় লৈ উঠে। এয়া প্ৰাচীন কালৰ কথা নহয়, বৰ্তমান সময়তো কি হয়, ডাঙৰ ডাঙৰ চহৰবিলাক নদীৰ পাৰত বা কোনো সমুদ্ৰৰ তটত, মানে য'ত নেকি পানী এভেইলেবল, তাত কোনো ভাল জলাশয়ৰ ওচৰত কি হয়, গাঁও বা নগৰবিলাক গঢ়ি উঠে। তো প্ৰাচীন কালত কি হৈছিল, সেই আমাৰ আদি মানৱসকলে, আমাৰ পূৰ্বপুৰুষসকলে কি কৰিছিল, নৈৰ পাৰতে তেওঁলোকৰ জীৱন যাত্ৰাৰ যি প্ৰথম ষ্টেপ, মানে তেওঁলোকে ঘৰ বনাই থকাৰ যি সভ্যতাৰ যি আৰম্ভ হৈছিল, সেয়া তেওঁলোকে কি কোনো নৈৰ পাৰতে আৰম্ভ কৰিছিল। ইয়াৰ পিছত কি হ'ল, লাহে লাহে সেই গাঁওবোৰ, তাতে বাসস্থানবোৰ এটা সময়ত কি হ'ল, জনসংখ্যা বৃদ্ধিৰ লগে লগে, ক্ৰমবিৱৰ্তনৰ লগে লগে কি হ'ল, সেই গাঁওবোৰ এটা সময়ত কি হ'ল, সেই ঘৰবোৰ মানে গাঁৱলৈ পৰিৱৰ্তন হৈ গ'ল। গাঁও, সৰু সৰু গাঁও, সেই গাঁওবোৰ ডেভেলপ হৈ হৈ এটা সময়ত একোখন নগৰলৈ পৰিৱৰ্তন হৈ গ'ল। তো আমি সিন্ধু উপত্যকা সভ্যতাৰ বিষয়ে এতিয়া পঢ়িবলৈ গৈ আছোঁ। কিন্তু বিভিন্ন পণ্ডিতে এই বিষয়ে বিভিন্ন মতামত দিয়ে যে সিন্ধু উপত্যকা সভ্যতাৰ যি আৰম্ভণি, তো কিছুমানৰ মতে 4000 BC, মানে খ্ৰীষ্টপূৰ্ব 4000 পৰাই এই সিন্ধু উপত্যকা সভ্যতাৰ আৰম্ভণি হৈ গৈছিল। আন কিছুমানে আকৌ বেলেগ মত পোষণ কৰে। তো 4,000 পৰা 3,000 বা 4,000 ইয়াৰ ভিতৰতে হ'ব, এনেকুৱা এটা ধাৰণা পোৱা যায় মানে তেওঁলোকৰ আলোচনাৰ পৰা, যে আমাৰ এই সিন্ধু উপত্যকা সভ্যতাটো আৰম্ভ হৈছিল। আৰু কাৰ্বন ডেটিং যদি দেখা হয়, তাতকৈ অলপ কম দেখিবলৈ পোৱা যায়। কাৰ্বন ডেটিং যিটো পদ্ধতি, মানে এই যিবিলাক বস্তু পোৱা গৈছে ভগ্নাৱশেষ, সেইবোৰৰ যেতিয়া নেকি আমি কাৰ্বন ডেটিং কৰোঁ, টেষ্ট কৰোঁ, তেতিয়া আমি দেখা পাওঁ তাতকৈ অলপ কম, 3,000তকৈ অলপ কম দিনৰ প্ৰাচীন হয় সেইবোৰ, ইয়াত দেখিবলৈ পোৱা যায়। এতিয়া সিন্ধু উপত্যকা যি সভ্যতা, প্ৰাচীন নগৰীয় সভ্যতাবিলাকৰ অন্যতম হ'ল আমাৰ ভাৰতবৰ্ষৰ সিন্ধু উপত্যকা সভ্যতা। তো এয়া আমাৰ বৰ্তমান ইয়াৰ মেক্সিমাম ঠাই পাকিস্তানত পৰি গৈছে, কিছুমান আমাৰ ইণ্ডিয়াতো পৰিছে। সিন্ধু উপত্যকা বুলি কোৱাৰ লগে লগে সিন্ধু নামৰ যিখন নদী, এই সিন্ধু নদীৰ যি উপত্যকা ভাগ, সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠিছিল এই সিন্ধু উপত্যকাৰ সভ্যতা। তো সিন্ধু উপত্যকাৰ সভ্যতাত সৰ্বপ্ৰথমে যি মানে ঠাইত খনন কাৰ্য কৰি মানে পোৱা গৈছিল, এই সিন্ধু উপত্যকা সভ্যতাৰ বস্তুবোৰ য'ত পোৱা গৈছিল প্ৰথম খনন কাৰ্য কৰি, সেই ঠাইৰ নাম আছিল হৰপ্পা। এই হৰপ্পা ৰবি নদীৰ পাৰত অৱস্থিত। ৰবি নদীখন হ'ল সিন্ধু নদীৰ এখন উপনৈ। সিন্ধু নদীৰ এই উপনৈ ৰবিৰ পাৰত হৰপ্পা সংস্কৃতিৰ মানে হৰপ্পা সভ্যতাৰ মানে খনন কাৰ্য কৰি প্ৰথম পোৱা গৈছিল। এইটো 1921 চনত পোৱা গৈছিল। দয়াৰাম সাহানী নামৰ যিজন নেকি এই প্ৰত্নতত্ত্ববিদ, তেওঁ উদ্ভাৱন কৰিছিল। লগতে আছিল তেওঁৰ আৰু কেইজনমান আছিল, VS বাস্তু আছিল, তেওঁ অলপ কিছুদিন পিছত কৰিছিল এই কাৰ্য। তো প্ৰথমতে দয়াৰাম সাহানীয়ে তেওঁ এই হৰপ্পা সভ্যতা কি কৰিছিল, বিচাৰি ওলাইছিল। ইয়াৰ পিছত যিহেতু প্ৰথমতে হৰপ্পাতে মানে এই খনন কাৰ্য কৰা হৈছিল, আৰু হৰপ্পাৰ পৰাই যিহেতু এই মানে সভ্যতাৰ খোজ আমি পাইছিলোঁ, সেইকাৰণে এই সভ্যতাক হৰপ্পা সংস্কৃতি বুলিও জনা যায়, হৰপ্পা সভ্যতা বুলিও জনা যায়, হৰপ্পা সভ্যতা বা হৰপ্পা সংস্কৃতি। তো হৰপ্পা আছিল ৰবি নদীৰ পাৰত, এইটো পাঞ্জাব, বৰ্তমান পাকিস্তানত অৱস্থিত। দয়াৰাম সাহানী 1921 চনত, তেওঁৰ পৰা প্ৰশ্ন হ'ব পাৰে, সুধিব পাৰে যে হৰপ্পা সংস্কৃতি
উদ্ভাৱক কোন বা কিমান চনত হৰপ্পা সংস্কৃতিৰ প্ৰথম পোৱা গৈছিল, খনন কাৰ্য কৰা হৈছিল। তাৰপিছত আমি 2 নম্বৰত দেখিবলৈ পাওঁ মহেঞ্জোদাৰো। মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত সিন্ধ প্ৰদেশ, পাকিস্তানৰ সিন্ধ প্ৰদেশত পৰিছে বৰ্তমান। ৰাখাল দাস বেনাৰ্জী নামৰ এজন মানে প্ৰত্নতত্ত্ববিদে কি কৰিছে, 1922 চনত এই মহেঞ্জোদাৰো যি প্লেচটো, মহেঞ্জোদাৰো নামৰ যি চিটিখন আছিল সেইখনৰ উদ্ভাৱন কৰিছে। মহেঞ্জোদাৰো বুলি কোৱাৰ লগে লগে মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ হ'ল মৃতকৰ সমাধিস্থল, বুজিছা? মৃতকৰ সমাধিস্থলৰ যি ঠাই, বহুত মৃতকৰ একেলগে সমাধিস্থল, এইটো মহেঞ্জোদাৰো বুলি কোৱা হয়। তো মহেঞ্জোদাৰো সভ্যতাৰ বিষয়ে বহুত জানিবলৈ পোৱা যায়। মহেঞ্জোদাৰো যি সভ্যতা, এয়া খুবেই মানে উন্নত ধৰণৰ এক সভ্যতা আছিল। সেই সময়তে আজিৰ পৰা প্ৰায় 3,500-4,000 বছৰ আগৰ কথা, সেই সময়তে তেওঁলোকে বৰ্তমান যি নগৰীয় সভ্যতা আমাৰ, এই বৰ্তমান নগৰীয় সভ্যতাৰ লগত ফেৰ মাৰিব পৰাকৈ এক ধৰণৰ নগৰীয় সভ্যতা গঢ়ি উঠাইছিল তেওঁলোকৰ সেই নগৰীয় সভ্যতাত আমি বিভিন্ন বস্তু দেখিবলৈ পাওঁ, যেনে পথবোৰ আহল বহল আছিল। পথবোৰ বহল আছিল আৰু সেই পথৰ প্ৰান্তত কি আছিল, অট্টালিকাবোৰ বনোৱা হৈছিল। পথবোৰ বহুতেই বহল আছিল আৰু এই পথবোৰক, নগৰৰ যিবিলাক বৃহৎ বৃহৎ পথ, মুখ্য পথ তাৰমানে, সেই পথবোৰক কি কৰিছিল, কিছুমান সৰু পথে কি কৰিছিল, উলম্বভাৱে কটাকটি কৰিছিল। আৰু পথৰ যি দুই পথৰ যি জইন আছিল, দুই পথ য'ত নেকি জাংচন হৈছিল, জাংচন পইণ্ট, সেইবিলাক এনেকৈ উলম্বভাৱে পথবিলাক আহিছিল আৰু জাংচন পইণ্টে ধুনীয়াকৈ এনে ৰাউণ্ড শ্বেপৰ আছিল, ৰাউণ্ড শ্বেপৰ, যাতে গাড়ী মটৰ, তেওঁলোকে গাড়ী মটৰ চলাইছে, ঘোঁৰাৰ গাড়ী চাড়ী তেওঁলোকে ব্যৱহাৰ কৰিছিল, সেইবিলাক যাতে তেওঁলোকে যে গৰু গাড়ী বা ম'হৰ গাড়ী ব্যৱহাৰ কৰিছিল, সেইবিলাক যাতে কি কৰিব পাৰে, ভালকৈ কি কৰিব পাৰে, টাৰ্ণ কৰিব পাৰে, ঘূৰাব পাৰে, তাৰ বাবে এইবিলাক এনেকুৱা বেল্ট শ্বেপৰ আছিল। তাৰপিছত ড্ৰেইনেজ যিটো ছিষ্টেম, ড্ৰেইনেজ ছিষ্টেম বহুত সুন্দৰ আছিল। তাৰপিছত কি কৰিছিল আৰু গৃহবিলাক 3 ধৰণৰ গৃহ পোৱা যায় মহেঞ্জোদাৰোত। কিছুমান মানে অট্টালিকা পোৱা যায়, অট্টালিকাৰ ভগ্নাৱশেষ পোৱা যায়, আন কিছুমান সাধাৰণ মানুহৰ যি থকা ঘৰ তাৰ ভগ্নাৱশেষ পোৱা যায়, আৰু স্নানাগাৰৰ ভগ্নাৱশেষ পোৱা যায়। স্নানাগাৰ মহেঞ্জোদাৰোৰ এটা স্পেচিয়েলিটি, মহেঞ্জোদাৰোত কি এটা ৰাজহুৱা স্নানাগাৰো দেখিবলৈ পোৱা যায় মহেঞ্জোদাৰো নামৰ চহৰখনত। তাত কি আছিল, বৃহৎ ৰাজহুৱা স্নানাগাৰ আছিল। সেই স্নানাগাৰত এটা জলভাণ্ডাৰ আছিল, পানী জমা হৈ থকা এটা জলভাণ্ডাৰ। সেই জলভাণ্ডাৰটো কি আছিল, দিগ আছিল 11.88 মিটাৰ, ইয়াৰ প্ৰস্থ আছিল 7.01 মিটাৰ, আৰু ইয়াৰ যি গভীৰতা আছিল 2.43 মিটাৰ। ইয়াত ৰাজহুৱা কামত এইটো ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হয়। ইয়াৰ উপৰিও কি আছিল, নলাৰ যি আছিল, নলাৰ ব্যৱস্থা, উন্নত নলাৰ ব্যৱস্থা আছিল। নলাৰ ব্যৱস্থা, ড্ৰেইনেজ ছিষ্টেম যিটো আছিল, বৰ্তমান চহৰৰ দৰে ড্ৰেইনেজ ছিষ্টেম আছিল। প্ৰত্যেক ঘৰৰ পৰা পানী ওলোৱা এই নলাৰ ব্যৱস্থা আছিল। আৰু সেই নলাবিলাক কি হৈছিল, ৰাস্তাৰ কাষত থকা মুখ্য যি নলা, সেই মুখ্য নলাত যাই এই ঘৰৰ যিবিলাক সৰু নলা, এইবিলাকে পানী পেলাইছিল, পেলনীয়া পানী। তো এনেকৈ আৰু কি আছিল, কুঁৱাৰ ব্যৱস্থা আছিল, প্ৰত্যেক ঘৰতে কুঁৱাৰ ব্যৱস্থা আছিল। আৰু বহুত বিশেষত্ব দেখা যায় মহেঞ্জোদাৰো সভ্যতা। কিছুমান মোহৰ, মোহৰ, ৰাজহুৱা যিবিলাক মোহৰ, চিলমোহৰ, সেইবিলাক দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ চিলমোহৰ তেওঁলোকে বনাইছিল। তেওঁলোকৰ চিলমোহৰৰ পৰা আন এটা কথা স্পষ্ট হৈ যায় যে তেওঁলোকে পশুপতি শিৱৰ আৰাধনা কৰিছিল। পশুপতি শিৱৰ পূজা অৰ্চনা তাত চলিছিল বুলি অনুমান হয় চিলমোহৰৰ পৰা, কাৰণ সেনেকুৱা চিলমোহৰ দেখিবলৈ পোৱা গৈছে য'ত পশুপতি শিৱক দেখিবলৈ পোৱা গৈছে, লগত কিছুমান জীৱ জন্তু থকা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি তেওঁলোকে মাতৃ দেৱতাৰ উপাসনা কৰিছিল। তেওঁলোকে পৃথিৱীক মাতৃ হিচাপে লৈ পূজা অৰ্চনা কৰাৰো প্ৰমাণ পোৱা যায়, কিছুমান চিলমোহৰত আমি দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও তেওঁলোকে নিৰামিষ আমিষ 2 ধৰণৰ বস্তুৱে হয়তো ভক্ষণ কৰিছিল, এনেকুৱা প্ৰমাণ পোৱা যায়। নিৰামিষ আমিষ 2 ধৰণৰ বস্তু ভক্ষণ কৰা। তাৰোপৰি এই মহেঞ্জোদাৰোৰ মানুহে তেওঁলোকে বোধহয় ভূত প্ৰেতত বিশ্বাস কৰিছিল, যিহেতু তেওঁলোকৰ মাজুলীবিলাক পোৱা গৈছে, প্ৰমাণ হিচাপে পোৱা গৈছে, সেইকাৰণে ভূত প্ৰেতত বিশ্বাস কৰিছিল বুলি ক'ব পাৰি। তেওঁলোকৰ যি চহৰ আছিল, তেওঁলোকৰ যি মহেঞ্জোদাৰো যি চিটি আছিল, ধুনীয়াকৈ উন্নত শ্ৰেণীৰ কাৰণে অলপ হাইটত ঘৰবিলাক বনোৱা হৈছিল, আৰু যিবিলাক অলপ দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকে অলপ তলত ঘৰবিলাক বনাইছিল। ধুনীয়াকৈ নগৰ প্লেনিং কৰা হৈছিল। সেই প্ৰাচীন সময়তে তেওঁলোকে সুন্দৰকৈ নগৰৰ প্লেনিং কৰিছিল, ভৱনবিলাক সুন্দৰকৈ
ইটাৰে নিৰ্মাণ কৰা হৈছিল সেই সময়তে। বহুত উন্নত সংস্কৃতিৰ এটা প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ মাজত ক্ষত্ৰিয় শ্ৰেণী এটা আছিল যিসকলে শাসন কৰিছিল, আৰু এটা শ্ৰেণী আছিল ব্ৰাহ্মণ শ্ৰেণী আছিল, আৰু বাকী ব্যৱসায় বাণিজ্য কৰা শ্ৰেণী এটাও আছিল, নিম্ন কাষ্টৰ শ্ৰেণী এটা আছিল দেখিবলৈ পোৱা যায়। তো এই মহেঞ্জোদাৰো বা হৰপ্পাৰ যি সভ্যতা, এই সভ্যতাৰ বেছিভাগ কথাই আমি কি তেওঁলোকৰ কোনো মানে ভূ অৱয়ব যি খনন কৰা হৈছে, খনন কাৰ্যৰ পৰা যি বস্তু আমি পাইছোঁ তাৰ ওপৰত ভিত্তি কৰিয়ে ইয়াৰ অনুমান আমি কৰিছোঁ কি আছিল কি নাছিল। শস্য ভাণ্ডাৰ পোৱা গৈছে, মহেঞ্জোদাৰোত শস্য ভাণ্ডাৰ এটাও পোৱা গৈছে বৃহৎ আকাৰৰ, বিভিন্ন কোঠালীযুক্ত সৰু সৰু কোঠালীযুক্ত শস্যৰ ভাণ্ডাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল, পকী শস্য ভাণ্ডাৰ ইয়াত দেখিবলৈ পোৱা গৈছে। তো মহেঞ্জোদাৰো হৰপ্পা এই দুটাৰ উপৰিও আন কিছুমান স্থান মৃতকৰ অন্তিম সংস্কাৰ তেওঁলোকে ভালকৈ কৰিছিল, এই বিষয়েও গম পোৱা যায়। মহেঞ্জোদাৰো মহেঞ্জোদাৰোৰ বাহিৰেও আন কিছুমান স্থান এই সিন্ধু উপত্যকা সভ্যতাত আমি দেখিবলৈ পাওঁ, যেনে চাহনুদাৰো, সেইটো সিন্ধু নদীৰ পাৰতে অৱস্থিত, আৰু সিন্ধ প্ৰদেশ পাকিস্তানৰ তাত অৱস্থিত। এটা 1925ত মেকে নামৰ এজন উদ্ভাৱকে উদ্ভাৱন কৰিছিল। তাৰপিছত লোথাল ভগৱান নদী গুজৰাটত অৱস্থিত, ভাৰতবৰ্ষত অৱস্থিত বৰ্তমান। এছ.আৰ. ৰাৱে 1954ত তেওঁ এটা আৱিষ্কাৰ কৰিছিল। তাৰপিছত কালিবাংগান নামৰ যি ছাইট পোৱা যায়, কালিবাংগান নামৰ স্থান পোৱা যায়, তাতো ভগ্নাৱশেষ আমি দেখিবলৈ পাওঁ প্ৰাচীন চহৰৰ। এয়া ঘাগ্ৰা নদীৰ পাৰত অৱস্থিত ৰাজস্থান আৰু ভাৰতবৰ্ষৰ ৰাজস্থান নামৰ যি চহৰ, ৰাজস্থান নামৰ যি ৰাজ্য, সেই ৰাজ্য ক'ত পোৱা যায়, ঘাগ্ৰা নদীৰ পাৰত অৱস্থিত। তো অমলেন্দু ঘোষ নামৰ যি এজন পদ্ধতত্ত্ববিদ, তেওঁ এইটো উদ্ভাৱন কৰিছিল 1951ত। আৰু এটা ছাইট পোৱা যায় ৱানৱালি, এইটো ঘাগ্ৰা নদীৰ পাৰত অৱস্থিত, হাৰিয়ানা ৰাজ্যত ভাৰতবৰ্ষৰ। RS ডিষ্ট 1973ত তেওঁ এইটো উদ্ভাৱন কৰিছিল। এনেকৈ বহুত ছাইট আমি দেখিবলৈ পাওঁ। একচুৱেলি সিন্ধু নদীৰ যি উপনদীবিলাক, সিন্ধু নদীৰ পৰা আৰম্ভ কৰি জম্মু কাশ্মীৰৰ তলৰ পৰা, সিন্ধু নদীৰ পাৰত জম্মু কাশ্মীৰৰ তলৰ পৰা আৰম্ভ কৰি ইফালে নৰ্মদা নদীৰ মাজৰ যিখিনি অংশ, এই অংশত কি হৈছিল, এই অংশত গঢ়ি উঠিছিল এই হৰপ্পা সংস্কৃতি, আৰু এই সংস্কৃতি বহুতেই উন্নত সংস্কৃতি আছিল। সেই আজিৰ পৰা প্ৰায় 3,500-4,000 বছৰ পূৰ্বে তেওঁলোকে আমাৰ বৰ্তমান যি নগৰীয়া সংস্কৃতি, সেই নগৰীয়া সংস্কৃতিৰ লগত ফেৰ মাৰিব পৰাকৈ কি কৰিছিল, নগৰীয়া সংস্কৃতি তেওঁলোকে নিৰ্মাণ কৰি তুলিছিল। তেওঁলোকে হয়তো সংগীতৰো বহুত চৰ্চা কৰিছিল, তাৰো কিছুমান প্ৰমাণ পোৱা যায়। তো এয়া আছিল থুলমূলকৈ সিন্ধু উপত্যকা সভ্যতাৰ ওপৰত এক আলোচনা। ইয়াৰ পিছত নেক্সট ক্লাছত আমি ইয়াৰ আৰু অলপ ডিটেইলছত আমি সোমাই যাব লাগিব, কাৰণ ইয়াৰ ডিটেইলছৰ পৰা আৰু কিছু কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তো ইয়াৰ পিছত নেক্সট আমি ক্লাছ ল'ম, ইয়াৰ আৰু কিছুমান বস্তুৰ ডিটেইলছ আলোচনা আমি কৰিম, ডিটেইলছত সোমাই যাম আমি। আৰু সেইটো ক্লাছটোত মানে সিন্ধু উপত্যকা সভ্যতাক আমি কমপ্লিট কৰিম। তো আজিৰ ক্লাছটো আমি ইমানতে সামৰি, তাৰ আগতে তোমালোক চবলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল। তো আজিৰ ক্লাছ ইমানতে সামৰিলোঁ।